गोजोन्थों नमस्कार नोंथांमोनखौ आंनि गोसो गोरबोजों बरायग्रोनानै लाग्रोनाय थाबाय। दिनै नोंथांमोननि गेजेरावहाय लाबोनो सानदों जोंनि बिटिआरनि इडुकेसन सेक्टरनि माखासे बिपिएफ हान्जा दैदेननाय जे हाग्रामा महिलारि सारा साबसिन मावदों ना दानि प्रमद बर' मानगोनां बिथां दैदेननाय इउपिपिएलआ सुपार 50 जोंहाय दा इडुकेसन लेभेलावहाय साबसिन मावदों। दिनै कमल आजाद बिथाङा माखासे बिटिसि आरो बिटिआरनि मोननैनि इडुकेसन लेभेलावहाय मावनाय बाजेट सेसनखौ लानानै कनफारेन्स खालामदों। थारैनो बियो सैथोमार नामा? नोंथांमोनहा ए टु जेड उइदाउट स्किप नायखांनायनि उनाव कमेन्ट खालामहर। दा ना बै समावहाय हाग्रामा महिलारिया बेफोर गासै नामाकरन खालामै बिथांमोनहा लुथिनानै जाबोदोंमोन नामा? बे मोनसे कुइसन। दा जुदि बिथाङा मावमारदोंब्ला बे थारैनो जोंनि बिटिसि एरियानि थाखाय मोनसे मोजां माबा फिथाइ होननानै आङो सानो। रायजो राजाफोर नोंथांमोनहा कमेन्ट खालामहर। नाथाय जे दाबायदि बिथांमोनहा कमल आजाद बिथांनि जे बाथ्रा बुंनायाव जे जों मोनदों दानि सुपार 50 जे मावदों बिथांमोनहा गावसोरखौ बेसेबा माबायावहाय हाइलाइट खालामनानै लादों। बे मोनसे जोबोद दुखुनांथाव बाथ्रा। नाथाय हाग्रामा महिलारि सार जे खुंबोनाय समाव जे इडुकेसन सेक्टराव जे मावदों बे साबसिनमोन आरो बांसिन मावनो हादोंमोन। नाथाय हाग्रामा महिलारि सारा बेफोरखौ गासै सोराङावहाय प्रकास खालामाखै होनदों। दा बेनो आंनि तरफनिफ्राय मोनसे कुइसना बिथांमोना नामाकरन लानानै फैसा बख' जादोंना मावमारदों? कमेन्ट खालामहर। रायजो राजाफोर नोंथांमोना खोनासंलांदो। सुपार 50आ साबसिन मा ना हाग्रामा महिलारि सारनि समावहाय एडुकेसन लेभेला साबसिनमोन? তেওঁৰ কৰ্মকৰ্তাসকলে এইটো চেষ্টা কৰিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উচ্চ শিক্ষাৰ বাবে একো কৰা নাই আৰু ইন কম্পেৰিজন টু ডেট তেওঁলোকে দেখাব খুজিছে যে সুপাৰ 50 মিছন প্ৰমোদ বড়োই লঞ্চ কৰিছে, কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁৰ শাসনকালত উচ্চ শিক্ষাৰ বাবে বিটিচিৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ বাবে হায়াৰ এডুকেশ্যনৰ বাবে কোনো ধৰণৰ কাম কৰা নাছিল। এনেধৰণৰ অপবাদ এটা তেওঁলোকে হাগ্ৰামা মহিলাৰীৰ প্ৰতি আনিব খুজিছে। গতিকে আমি আৰটিআই কৰিছিলোঁ, আৰটিআই এপ্লাই কৰিছিলোঁ, এপ্লাই কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীৰ উন্নয়ন বিটিচিৰ উন্নয়নৰ বিশেষকৈ এডুকেশ্যন সেক্টৰত তেওঁ কি কাম কৰিছিল তাৰ তথ্য বিচাৰি এই চৰকাৰকে আমি আৰটিআই এপ্লিকেশ্যন কৰিছিলোঁ আৰু যিখিনি তথ্য পাইছোঁ এই তথ্যৰ আধাৰত আজি মই আপোনালোকক জনাব খোজো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিচি অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ হায়াৰ এডুকেশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ কাম কৰি গৈছিল। মই ইনষ্টিটিউটৰ কথা ক'ব খোজা নাই। চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি CIT, বড়োলেণ্ড ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰিং কলেজ, বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কলেজ স্কুল এইবিলাকৰ উন্নয়নৰ কথা আজি ক'ব খোজা নাই, কাৰণ তেওঁলোকে সুপাৰ 50 মিছনক আনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অপমান কৰিব খুজিছে। এই সুপাৰ 50 মিছনৰ কম্পেৰিজনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেনেকুৱা কাম কৰিছিল সেইখিনিহে মই আজি উত্থাপন কৰিম আৰু তাৰ বাবে আজি মোৰ হাতত ভালেখিনি তথ্য আছে আৰু এইবিলাক বৰ্তমানৰ চৰকাৰে আৰটিআই যোগে দিয়া তথ্য আৰু আপোনালোকে শুনি আচৰিত হ'ব যে 2017 আৰু 18ৰ ডেটাখিনি আমি কম্পাইল কৰিছোঁ। অন দ্য বেচিছ অফ দ্যাট কম্পাইলেশ্যন আমি কথাখিনি কম আৰু 2017-18ৰ কম্পাইলেশ্যন মতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই more than 312 ষ্টুডেণ্টছক ডাইৰেক্টলি বেনিফিট কৰিছিল, যিসকলে হায়াৰ এডুকেশ্যন মানে PhD, MBBS, IIT, IIM, NEET, NEET যিটো কয় এইবিলাকৰ বাবে ইভেন PhD in abroad in various subjects এইবিলাকৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গ্ৰান্টছ ইন এইড ফাইনেন্সিয়েল ছাপোৰ্ট প্ৰদান কৰিছিল। more than 312 students benefited হৈছিল আৰু the amount was 4 crore 87 lakhs। ভাবিছা সুপাৰ 50 মিছনত 50 জনকে ছাত্ৰ ছাত্ৰী পঠাই তেওঁলোকে ইমান হাইলাইট কৰি ফেলে ক'ব খুজিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একো কৰা নাই, কিন্তু হাগ্ৰামা মহিলাৰী তেওঁলোকৰ চৰকাৰেই বৰ্তমান যি আৰটিআই তথ্য দিছে এই তথ্যৰ বেচিছত যেটো পাইছোঁ আমি on the basis of the more than 312 student benefited by the scheme of Hagrama Mohilari, directly benefited, and the amount was above 4 crore 87 lakhs. এতিয়া মই আপোনাক কিছুমান তথ্য দেখুৱাম, কাৰণ কিছুমানে অপপ্ৰচাৰ চলাই আছে আৰু খালি যদি মৌখিকভাৱে কোৱা হয় হয়তো মানি ল'ব নোৱাৰে। এই তথ্যবিলাক মই আপোনালোকক দেখাম। ইয়াতে MBBS ষ্টুডেণ্টছক 2017ত
28 numbers of students, 28 2 lakh কে দিয়া হৈছিল আর টোটাল 56 lakhs দিয়া আছে for the study of MBBS. তার পিছত আপোনাৰ আৰু আছে আইআইটিৰ কাৰণে যেটো লিষ্ট চাব 2017 ৰ লিষ্ট 18 জন মই কোনো ষ্টুডেন্টৰ নাম নলম কিন্তু তেওঁলোকেও জানে 18 জন ষ্টুডেন্টক 2 লাখ কে দিয়া হৈছিল আপোনাৰ টোটাল 36 lakhs আইআইটি পঢ়িবৰ কাৰণে আইআইটি হায়দৰাবাদ আইআইটি গুৱাহাটী আইআইটি মাদুৰাই আইআইটি রুরকি আইআইটি মাদ্রাজ আইআইটি গুৱাহাটীৰ ভালেখিনি ছাত্ৰ ছাত্ৰীক দিয়া হৈছে যিখিনি আমাৰ বিটিসি অঞ্চলৰ ষ্টুডেন্ট তো আইআইটিৰ পঢ়িবৰ কাৰণে আজি সুপাৰ 50 মিছনৰ কথা কৈ আছে মই প্ৰশ্ন সুধো যে আইআইটিৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কাক কিমান ফাইনান্সিয়েল এইড প্ৰদান কৰিলে দেখা পিএইচডি ষ্টুডেন্ট যিসকলে বড়োলেণ্ড ইউনিভাৰ্চিটিত পিএইচডি কৰি আছে উইদাউট স্টাইপেন্ড পিএইচডি কৰিব নোৱাৰে উইদাউট ফাইনান্সিয়েল এইড পিএইচডি কৰিব নোৱাৰে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত আজিৰ তাৰিখত পিএইচডি ষ্টুডেন্টক কোনো ধৰণৰ স্টাইপেন্ড প্ৰদান কৰা হোৱা নাই কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিজন পিএইচডি স্কলাৰক বড়োলেণ্ড ইউনিভাৰ্চিটিত 1 লাখ টকাকৈ প্ৰদান কৰিছিল সো এইখন এখন তথ্য আছে এই তথ্য অনুসৰি ষ্টুডেন্ট জনৰ নাম নলওঁ তেওঁ বায়োটেক ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি কলেজ লণ্ডনত তেওঁ কৰিব গৈছিল এব্ৰডত আৰু তেওঁ 5 লাখ টকা অনুদান হিচাপে দিয়া হৈছিল কম্পিউটাৰ এণ্ড সায়েন্স এণ্ড বিজনেছ এডমিনিষ্ট্ৰেশ্যন এব্ৰডত পিএইচডি কৰিব গৈছিল আমাৰ বিটিসি অঞ্চলৰে ল'ৰা তেওঁ 5 লাখ টকা প্ৰদান কৰা হৈছিল যাতে বিদেশত তেওঁ পিএইচডি কৰিবৰ কাৰণে সক্ষম হয় মিউজিক ষ্টাডিৰ কাৰণে পুনৰাই 5 লাখ টকা এব্ৰডত পিএইচডি কৰিবৰ কাৰণে দিয়া হৈছে এনেকৈ অজস্ৰ তথ্য এই গোটেইখিনি তথ্য আমাৰ হাতত আছে যদি কাৰোবাৰ প্ৰশ্ন আছে আহিব এই তথ্যখিনি আমি হস্তান্তৰ কৰিম এতিয়া প্ৰমোদ বড়োৰ সুপাৰ 50 মিছনৰ লগত মই অলপমান কথাটো ৰাখিব খুজিছো স্যার ছাত্র ছাত্ৰীক সহায় কৰিছে হায়াৰ এডুকেশ্যনৰ কাৰণে কোচিংৰ কাৰণে তাত আমাৰ কবলগীয়া একো নাই ভাল হৈছে সরকারে সাহায্য প্রদান কৰিছে কিন্তু যেহেতু তেওঁলোকে নিজে সুপার 50 ৰ লগত কম্পাৰিজন কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া উপবাদ কৰি আছে তো মই আসল তথ্যটো মই আপোনালোকক কওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যে এই 4 কোটি 87 লাখ 4 crore and 87 lakhs টকা যে এই ছাত্ৰ ছাত্ৰীসকলৰ হায়াৰ এডুকেশ্যনৰ কাৰণে দিয়া হৈছিল দিছিল এটো গ্ৰান্টস ইন এইড হিচাপে দিয়া হৈছিল আৰু এই পইচাখিনি ডাইৰেক্টলি স্টুডেন্ট বেনিফিচিয়ারির একাউন্টত গৈছিল স্কুটিও দিছিল তো 88 নাম্বারস অফ স্কুটি জাগে জাগে দিয়া নাছিল বিপিএল ফ্যামিলির ছাত্র ছাত্রীক তেওঁ দিছিল আৰু এইবিলাক ডাইৰেক্টলি বেনিফিটেড স্টুডেন্ট হৈছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সুপাৰ 50 মিছন কি হৈছে মই আপোনালোকক কওঁ আপোনালোকে আচৰিত হ'ব কোনো ধৰণৰ এনালাইসিস গভৰ্নমেন্ট মানি যেতিয়া কাৰোবাক দিয়া হয় এটো এনেইটো দিব নোৱাৰে যি উদ্দেশ্যতে দিয়া নহয় সুপার 50 মিশনত টিউশন ফিস 50 জন স্টুডেন্টৰ হাতত পৰা নাছিল পৰিছে এসপিএম আইএএস একাডেমি কিমান 43 লাখ ফুডিং এন্ড লজিং স্টুডেন্টৰ হাতত পইচা পৰা নাই পৰিছে আপটাউন হস্পিটেল গুৱাহাটী পার স্টুডেন্ট পার মান্থ 9500 কে লোৱা হৈছে আৰু যেটো টিউশন ফিস বুলি কৈছো পার স্টুডেন্ট পার মান্থ 86000 কে লোৱা হৈছে বুজি পাইছেনে কথাটো অনুৰা বয়স পিজি 39 জন স্টুডেন্ট বয়স স্টুডেন্ট আছিল পার মান্থ পার স্টুডেন্ট 11800 rupees আৰু এই পিজি 23 লাখ টকা দিয়া হৈছে এটো হল সুপার 50 সিভিল সার্ভিস আৰু এটা চালে তো আপোনালোকে আচৰিতে হ'ব টিউশন ফিস বাজিৰাও এন্ড ৰেড্ডি ইনষ্টিটিউট সবে সুপার 50 মিশনত ছাত্ৰ ছাত্ৰী গৈছে তেওঁলোকৰ ভৱিষ্যত ভাল হ'ব আমি এনালাইসিস কৰা নাই যে কিমানজন পাস হল কিমানজন ফেইল হল এইবিলাক কথা আমি ক'ব যোৱা নাই যি কৰিছে ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে হৈছে কৰক কিন্তু পইচা ষ্টুডেন্টে পোৱা নাই কোনে পাইছে বাজিৰাও এন্ড ৰেড্ডি ইনষ্টিটিউট পার স্টুডেন্ট পার মান্থ টিউশন ফিস কিমান জানে শুনিলে আচৰিত হ'ব
1,98,000 আৰু টোটেল এমাউণ্ট কিমান পাইছে জানে বাজিৰাও ইনষ্টিটিউট 99,25,000 মানে প্ৰায় 1 কোটি টকা বাজিৰাও ইনষ্টিটিউটক দিয়া হৈছে শ্ৰেয়া পিজি সাৰ্ভিস পাৰ ষ্টুডেন্ট এটু গার্লস পার স্টুডেন্ট পার মান্থ 16,000 দিয়া হয়েছে 16,000 কে দিয়া হয়েছে বয়েজ সোহেনি নিবাস নিউ দিল্লি পার স্টুডেন্ট পার মান্থ 16,000 কে দিয়া হয়েছে কিমান টাকা দিয়েছে 30 লাখ তো এনে ধরনে দিয়া হয়েছে আর গোটেই তথ্য আমার হাতে আছে এ লাগিলো আপোনালোকে পাব তো কথাটো হল এনেকুৱা সব আমি সুপার 50 মিশনক কম্পেয়ার করব খুঁজা নাই কিন্তু ইউপিপিএল দলৰ কৰ্মকৰ্তা সকলে সুপার 50 মিশনক বইনালৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একো কৰা নাই বুলি দেখাব খুজিছে কিন্তু আজি প্ৰমাণ হল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হায়াৰ এডুকেশনৰ কাৰণে কিমান টকা খৰচ কৰিছিল তেও ভিজনাৰী লিডাৰ হয় তেও যিবিলাক ইনষ্টিটিউট বনাইছিল সেইবিলাকৰ কথা মই আজি ক'ব খোজা নাই কিন্তু যেটো কম্পাৰিজন তেওঁলোকে কৰিব খুজিছে এই কম্পাৰিজনতে আমি কথাখিনি কৈছো এইখিনি তথ্যৰ আধাৰত আপোনালোকে মানি লবলৈ বাধ্য হ'ব যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন ভিজনাৰী লিডাৰ আৰু এই অঞ্চলটোৰ উন্নয়নৰ কাৰণে তেখেতে বহুত কৰি থৈ গৈছে হেয়া লাগা হলে সিআইটি হক বডোলেণ্ড ইউনিভাৰ্সিটি হক ইঞ্জিনিয়াৰিং কলেজ হক ইনফ্ৰাষ্ট্ৰাকচাৰ হক এইবিলাক কথা আমি নকয় আজি তাৰিখত আজি প্ৰেছ মিটত নকওঁ কিন্তু হায়াৰ এডুকেশনৰ কাৰণে গ্ৰান্টস ইন এইড হিচাপে তেওঁ ডাইৰেক্টলি ষ্টুডেন্ট বেনিফিচিয়াৰীক যিমান টকা দিছে আজিলৈকে কোনো দিব পৰা নাই প্ৰমোদ বৰে আজি তাৰিখত 1 টকা দিয়া নাই যিখিনি দিছে সেইখিনি কোনবা ইনষ্টিটিউটক দিছে কোনবা এন্টাৰপ্ৰাইজক দিছে কোনবা হোষ্টেলক দিছে তার সাকসেস রেটও আমি উলাব নাযাও সাকসেস হক আমার লৰা ছোৱালী উন্নত হক আমার তাতে কবলগীয়া একো নাই কিন্তু কম্পাৰিজন কৰিব নালাগে কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত তুলনামূলকভাৱে বহুত ডাঙৰ কাম কৰি থৈ গৈছে আৰু তেওঁ যি ধৰণৰ ভিজনাৰী লিডাৰ তেওঁ কৰিবই আৰু ভৱিষ্যতেও কৰাৰ বহুত প্ল্যান আছে গতিকে আপোনালোকে আজি যিখিনি তথ্য মই আজি আপোনালোকৰ আগত কলো ইয়াৰ বেচিছত যদি আপোনালোকৰ কিবা প্ৰশ্ন কৰিব লগা আছে কৰিব এই তথ্যবিলাক আমি আপোনালোকৰ হাতত প্ৰদান কৰি দিম